কাৰ মই লক্ষী মই এটা ভিডিঅ'ত ফেমাছ হৈছোঁ হয় এজনী ছোৱালীয়ে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি ভাল কৰিছে গতিকে তেখেতক মই ধন্যবাদ দিছোঁ তেখেতৰ যদি কোনোবাই কিবা কৰে মই ছিঙি দিম মুণ্ডা কি ক'ব লাগে মই চিঙি দিম মুণ্ডা আপুনি ঘৰৰ পৰা কেতিয়া আহিলে মই অথনি আহিলো আপুনি যে কৈছিল মুণ্ডা ছিঙি দিম বুলি এতিয়া কেলে নকয় এই নহয় সেই কথাটো হৈছে কি এই তেখেতে মোক পইচা তামোল পৰা পইচা দিয়া নাছিলে সেইটো কাৰণে মই তেখেতক মুণ্ডা ছিঙি দিম বুলি কৈছিলো কিন্তু এই কথাটো ফেমাছ হৈছে যদিও অলপ নিজৰো এটা কথা আছে তো কিন্তু হ'ব বাৰু কথা নাই তেখেতে পইচাটো মোক দিম বুলি কৈছে সেইকাৰণে আপুনি মুণ্ডা ছিঙি ভাল পায় নেকি ছিঙি ভাল নাপাওঁ কিন্তু দৰকাৰ হ'লে ছিঙি দিব লাগিব সভাপতি দৃশ্যপট মোৰ ঘৰ টিহুচকতে ইমানতে বক্তব্য সামৰণি মাৰিছো।